নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি কেনেকৈ ইউটিউব চেনেল খুলিব পাৰি তাক মই আজি আপোনালোকক দেখাই দিম। বহুতে কৈ আছিল ইউটিউব চেনেলটো কেনেকৈ খুলিব পাৰি। আজি মই ইউটিউব চেনেলটো কেনেকৈ খুলিব পাৰি মোৰ মোবাইলৰ স্ক্ৰীনত গৈ দেখাই দিম। ইউটিউব চেনেলটো খুলিলে আৰু কি হয় আপোনালোকক মই পিছৰখিনি কৈ যাম। তেতিয়াহ'লে বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ নিজৰ ইউটিউবটো অপেন কৰি ল'ব। ওপেন কৰি লোৱা পাছত ৰাইট সাইডে কৰ্নাৰত এটা লোগো আছে, তাত ক্লিক কৰি দিব। আপোনালোকৰ লোগোটো নোলাব, তাত ক্লিক কৰি দিয়াৰ লগে লগে আমাক এটা বেলেগ পেজত লৈ আহিলে। ইয়োৰ চেনেল বুলি যিটো দেখিছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আমি এটা বেলেগ পেজত যাম, যিটো পেজত আমাক চেনেলটো বনোৱাত সহায় কৰিব। আপোনালোকে পেজটোত দেখা পাইছে প্লাছ চিনৰ দৰে এটা সেটিংছ, তাত সেই সেটিংছটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ ওপেন হ'ব, যিটো পেন্সিলৰ দৰে দেখিছে নেম বুলি আছে, তাত ক্লিক কৰি দিব। তাতে ফাৰ্ষ্ট নেম দিছে আৰু লাষ্ট নেম দিছে। চেনেলটোৰ নামটো দি দিব, ফাৰ্ষ্ট নেম আৰু ছেকেণ্ড নেম। ইয়াতে 90 দিনৰ ভিতৰত কেৱল 3 বাৰ নাম চেঞ্জ কৰিবলৈ দিয়া হয়। এইখিনি কৰাৰ পাছত আমি এতিয়া প্লে ষ্ট'ৰলৈ যাম। প্লে ষ্ট'ৰলৈ গৈ পিনি আমি এটা এপছ লাগিব এই ইউটিউব কৰিবৰ কাৰণে। সেই এপছটো আমি চাৰ্চ কৰিম ইউটিউব ষ্টুডিঅ'। ইউটিউব ষ্টুডিঅ' ইউটিউবাৰখিনিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, এইটো লাগিবই, আপোনালোকে ডাউনলোড কৰি ল'ব। এই এপছটোৰ আমি কি কাম কৰিব পাৰি মই আপোনালোকক দেখাই দিছোঁ ভালকৈ। প্ৰথমতে এইটো ইউটিউব ষ্টুডিঅ'লৈ গ'লোঁ। গৈ পিনি আপোনালোকে ইয়াত এনালিটিক্সখিনি আপোনালোকৰ চাব পাৰিব। ছাবস্ক্ৰাইবাৰ আছে কিমান, ৱাটচ টাইম আছে কিমান, আপোনালোকৰ কিমান ভিউৱাৰ্ছ পাইছে, এইখিনি গোটেইখিনি কিমান লাইকছ পাইছে, কিমান কমেণ্টছ পাইছে, ইয়াতে গোটেইখিনি ওলাই যাব, গোটেই ভিডিঅ'খিনি ওলাই যাব ইয়াতে। আপোনালোকে আৰু সেই চেনেলটোলৈ আপোনাৰ গৈ পিনি এইবোৰ চাৰ্চ কৰি থাকিব দৰকাৰ নাই। এই চেনেলটো আপোনালোকে এই এপছটো ইনষ্টল কৰি ল'ব। ইমানখিনি কৰাৰ পাছত আপোনালোকে কোনোবা এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু ওপেন কৰি তাতে চাৰ্চ কৰিব ইউটিউব ডেস্কটপ। ইউটিউব ডেস্কটপ বুলি চাৰ্চ কৰাৰ পাছত আমাক এটা বেলেগ এটা পেজত লৈ যাব আৰু এই পেজত কি কৰিব পাৰি মই আপোনালোকক সকলো দেখাই যাম। এইটো পেজত আপোনালোকে যিটো মনিটাইজেশ্যন গম পায়ে চাগে, মনিটাইজেশ্যনত পইচা পায়, মনিটাইজেশ্যন এনাবেল হ'লে এইখিনি ইয়াতে কৰিব পাৰি। বাকীখিনি যিখিনি এনালিটিক্স আপোনাৰ এপচেঞ্চ সেইবোৰ পিছৰ কথা বাৰু, বহুত দূৰণিৰ কথা সেইবোৰ, তথাপিও এইখিনি কাম এই ইউটিউব ডেস্কটপৰ এইটো পেজত কৰা হয়। এই পেজটোত কিমান লাইকছ আছে, কিমান কমেণ্টছ আছে, এইখিনিও ওলাই যায়, এনালিটিক্সখিনি ইয়াত ওলাই যায়। মোৰ ৰাইট চাইডে এইটো লোগোটো আৰু কিমান কি আছে মোৰ লাইকছ কমেণ্ট এইবোৰ চব এইটো পেজতো ওলাই যায়। আৰু আপোনালোকক মই দেখাই দিছোঁ মনিটাইজেশ্যন অপশ্যনটো কেনেকৈ ওপেন হ'ব। আপোনালোকৰ যেতিয়া 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা কমপ্লিট হ'ব, তেতিয়া আপোনালোকৰ মনিটাইজেশ্যন অপশ্যনটো ওপেন হ'ব, নহ'লে আপোনালোকৰ অপশ্যনটো ওপেন নহয়। মোৰতো বাৰু বহুত বেছি দিন আছে, মোৰ অকণমান হৈছেহে। এই ঘৰকেইটা যে দেখিছে সম্পূৰ্ণ হ'ব লাগিব সেইখিনি, তাৰপাছত আপোনালোকে এইটো ওপেন কৰিব পাৰিব। তাৰপাছত আপোনালোকক দেখাই দিছোঁ আপোনালোকৰ চেনেলটো কেনেকৈ মানে আগত আনিব পাৰি। চাৰ্চ কৰিলে প্ৰথমতে আহিব আপোনালোকৰ চেনেলটো। কিছুমান টেক্সট লগাব লাগিব ইয়াতে। মোৰ চেনেলটোৰ নাম ক্ৰিয়েটিভ আৰ্টছ, মই সেইবাবে কিছুমান টেক্সট লগাই থৈছোঁ ইয়াতে। ক্ৰিয়েটিভ আৰ্টছ ক্ৰিয়েটিভ, আৰু কিছুমান ভুলকৈও লিখি থৈছোঁ। কিছুমান মানুহে ভুলকৈও চাৰ্চ কৰে ইউটিউবত ক্ৰিয়েটিভ আৰ্টছটো, মই তেনেকৈ লগাই থৈছোঁ। এইটোৱে হৈছে মোৰ চেনেলটো। ইমানখিনি কৰাৰ পাছত ছেভ অপশ্যন এটা আছে, তাত ক্লিক কৰি দিব, ছেভ হৈ যাব। আৰু এটা চেনেল খুলিবৰ বাবে ইমানখিনিয়ে কাম কৰিব লাগে। ইউটিউব চেনেল এটা কেনেকৈ খুলিব পাৰে আপোনালোকক আজি দেখালোঁ। যদি চাই ভাল পালে আপোনালোকে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। আশা কৰিছোঁ আপোনালোকে চেনেলটো খুলিব পাৰিব মই দেখুৱাই দিয়াৰ ধৰণে। আৰু যদি কিবা নজনা কথা থাকে ক'ব, মই আকৌ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, পুনৰ এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। থেংক ইউ।